হেল্ল' এভৰিৱান, ৰুমিছ কিচেন চেনেললৈ আপোনালোক সকলোকে আকৌ এবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে আৰু ময়ো ভালে আছোঁ। আজি দুপৰীয়া ভাত সাজত মই কি বনালোঁ ভাবিছোঁ এইটোৱে আপোনালোকক এবাৰ দেখাই দিওঁ আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব। মায়ে কি তৰকাৰী কাটি আছে আজি? অমিতা আৰু কচু। অমিতা কি পকা অমিতা ন? অমিতাটো ভাজি কৰিলে ভাল লাগিব ন? ভাল লাগিব। আৰু কচুখিনিও ধুনীয়াকৈ ভাজি কৰি দিম। মায়ে খাই ভাল পা ন অমিতা আৰু কচু? আজি অমিতা ভাজি বনাম দেই, পকা অমিতা। মায়ে যে কাটি আছিল তেতিয়া পকা অমিতা আৰু আলু খুব ধুনীয়াকৈ ভাজি বনাম। পাঁচফোৰণ কেইটামান পিঁয়াজ আৰু অমিতা ভাজি বনাবলৈ একেবাৰে সহজ, কিন্তু খাই সঁচাকৈ বহুত বেছি ভাল লাগে। মানে ইয়াতে পকা অমিতাটো কাৰণে বেছি ভাল লাগে আৰু খাই। আৰু এই পকা অমিতাটো অলপ মিঠা, এইকাৰণে মানে খাই ভাল লাগে। ঢাকনি মাৰি সিজিব দিম। এইফালে দাইল বনাই আছোঁ, দাইলতে ওলকবি কাটি দিছোঁ। এয়া কচু ভাজি বনাই আছোঁ আৰু এয়া শাক ভাজিও বনাম। গোটেই ভিডিঅ'টো দেখাব নোৱাৰিম, বহুত দীঘল হৈ যায়। এইটো সৰিয়হ শাক ভাজি খাই বহুত ভাল লাগে।